হেল্ল' এভৰিৱান আৰু এইপিনে এতিয়া ভাবিছোঁ মূৰটো ফনিয়াই লওঁ মানে ৰাতিপুৱা মূৰটো নুফনিয়ালে মানে তেনেকৈ ৰৈয়ে যায় আবেলিলৈকে তো এতিয়া মূৰটো ফনিয়াই লৈছোঁ চাহ পানী খালোঁ বাৰু তো আজিৰ ব্লগটো মই এনেদৰে আৰম্ভ কৰি দিছোঁ ব্লগটো চাই যাব শেষলৈকে এইফালে বাবুক দেখিছেনে খালি মোবাইল মামাকৰ ঘৰত থাকিলে মানে একেবাৰে পঢ়া শুনা নাই একদম উৎপাতটো এতিয়া মই বিচনাখন পাৰি লওঁ বিচনা পত্ৰ পাৰি লৈ গা পা ধুইছোঁ বাৰু তো বিচনাখন পাৰি লওঁ মানে ৰাতিপুৱাৰ কামখিনি আজৰি হৈ লওঁ আৰু তো চাই থাকক ব্লগটো শেষলৈকে আৰু শেষত ব্লগটো চাই কেনেকুৱা পালে জনাব। গুড মৰ্ণিং এভৰিৱান, স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ব্লগলৈ। আজি মাৰ ঘৰৰ পৰা ব্লগটো আৰম্ভ কৰি দিছোঁ। মাৰ ঘৰত আহিছিলোঁ, ইয়াৰে আগৰ ব্লগটোত মই কৈছোঁৱে মাৰ ঘৰত আহিছিলোঁ। ব্লগটো চালে গম পাব। আজি ব্লগটো আপলোড দি আছোঁ আজি ঘৰলৈ যাম, ইমাৰ্জেঞ্চিৰ কাৰণে আহিছিলোঁ, হঠাৎ আহিছিলোঁ আৰু ব্লগটো চালে গম পাব আপোনালোকে। আহিছিলোঁ আৰু এতিয়া আজি যামগৈ যিহেতু বাবুৰ স্কুলো আছে, থাকিব নোৱাৰোঁ। তো ব্লগটো আৰম্ভ কৰি দিছোঁ, এনেদৰে চাই থাকিব শেষলৈকে আৰু মোক মৰম ছাপোৰ্ট কৰি যাব বুলি আশা কৰিছোঁ। মৰম দিব, ছাপোৰ্ট কৰিব আশা কৰিছোঁ। তো সেয়াই আৰু তো এতিয়া ভাত বনাব যাম, যিহেতুকে যামো ন ঘৰত যাম, তো সেইটো কাৰণে সোনকালে ভাতটো খাই ল'ম। আজি আচলতে মাকো লৈ যাম বুলি ভাবিছোঁ, মাকো লগত লৈ যাম বুলি ভাবিছোঁ। চাওঁ মায়ে যায় নে নাযায়, দেউতাক এৰি থৈ যাব নোৱাৰে আৰু মানে বহুত দিগদাৰী হয় ভাত বনাবৰ কাৰণে, যিহেতু বহুত গৰম পৰিছে, দেউতাও এলাহ কৰে ভাত বনাব। তো সেইটো কাৰণে আজি ভাবিছোঁ নহয়, বাবু মানে বহুত দিনৰ পৰা কৈ আছে আইতা যাব লাগে, সিও যিহেতু অকলে থাকে ন, সি মানে কোনোবা গ'লে ঘৰত ভাল পায় আৰু তো সেইটো কাৰণে মাক লৈ যাম বুলি ভাবিছোঁ। চাওঁ কি হয়, যায় নে নাযায়। তো সেয়াই আৰু এইপিনে মই যে ৰুইছিলোঁ ফুলবিলাক এয়া, আৰু এইপিনে মায়ে এল'ভেৰা গছ এডাল ৰুইছে, লখৰাত গৈছিলে মা, লখৰা ঘৰত, আৰু তাৰ পৰা আনিছিলে এয়া এল'ভেৰা গছ এডাল ৰুইছে। আৰু এইপিনে মই যে ৰুইছিলোঁ মানি প্লেণ্ট জোপা অকণমান বাঢ়িছে আৰু এই ধুনীয়া হৈছে, ইমান ধুনীয়াকৈ বাঢ়িছে। তো এইপিনে এডাল ফুলগছ বহুত বেছি ভাল লাগে। ভাইটিক কৈছিলোঁ মই টাব আনিব, সি মানে আনাই নাই আৰু টাববিলাক। তো সেয়াই, তো চাই থাকক ব্লগটো শেষলৈকে। আৰু এইপিনে এতিয়া মই খাবলৈ লৈছোঁ মধুৰিআম। আমাৰ ঘৰত যে আছে মানে লখৰাত যে আছে মধুৰিআম গছ, তাৰ পৰা আনিছিলে মায়ে, গৈছিলে দুদিনমান থকাকৈ আৰু তাৰ পৰা আনিছিলে এই মধুৰিআমটো খাই আছোঁ। আৰু এইপিনে এতিয়া বনাব ওলাইছোঁ চিকেন। আচলতে দেউতা বজাৰ গৈছিলে, চিকেন আনিছে, যিহেতুকে আমি যাম তো চিকেনটো হেৰি কৰি ল'ম, ধুই পখালি ৰেডি কৰি লৈ আৰু এইপিনে গেছখন এতিয়া হেৰি কৰি দিছোঁ, জ্বলাই লৈছোঁ। এইপিনে বহাই দিছোঁ কেৰাহীখন। চিকেনটো আচলতে বইল কৰি ল'ম, যিহেতু ব্ৰইলাৰ চিকেন ন, চিম্পুলকৈ বনাম। আৰু আজি মই চিকেনটোত আলু দিয়া নাই, স্কোৱাচ দি একেবাৰে চিম্পুলভাৱে বনাইছোঁ। তো খাই লৈ লগ পাই আছোঁ, চাই থাকিব ব্লগটো। মোৰ লগত যাব যা, এই গৰমত এশ টাইম কিতাপ নপঢ়িলা, কিতাপ আনছি দে, আহি থাকা তোমালোকে। হেল্ল' এভৰিৱান, আৰু এইফালে এতিয়া ওলাইছোঁ যাবলৈ। ভাত পানী খাই অকণমান ৰেষ্ট ল'লোঁ। আৰু এইপিনে মাকো লৈ যাম আজি লগত। চাওঁ অলপ ভালকৈ উঠোঁ, তইতো ভাল ড্ৰেছত নুঠাই আজি, ঘৰত যেনেকৈ পায় সেনেকৈ থাকা। মা
যাব ওলাইছোঁ বহুত ৰ'দটো বহুত দিছে ক'তনো যাবি মায়ে বোলে চেইনডাল নানিলে তাকে কৈ আছে তো এতিয়া যাই আছোঁ ৰাতিয়ে হ'ব যাই পতে হা হ'ব দে ফোন কৰি ক'লি হ'ল থাকব কোনোখানে অহা মানুহ নাই দে আহিব এতিয়া কোনে নিব তো সেইফালে আহি আছে এইয়া বাবু আৰু ককাক এইয়া হৈ থাকা তাতে যাব চকলৈকে যাব আৰু দেউতা তাক উঠাই দিব আৰু বাছত উঠাই দিব আমাক তো গৈ থাকোঁ যাতে যাতে ৰাতিয়ে হ'ব ঘৰ যাই পাওঁতে অঁ আৰু এইখন হৈছে এখন পাৰ্কখন কি ধুনীয়া একদম হাৱা মাৰি আছে ৰ'দটো আছে যদিও ধুনীয়া এটা হাৱা মাৰি আছে তো গৈ থাকোঁ এতিয়া ব্লগটো চাই যাব ব'লা বতৰটো ইমান বেয়া কৰিছে চুমুকে আছোঁ বৰ্তমান ঘৰ যাই পোৱা নাই আৰু আধা ঘণ্টামান আছে বাৰু বতৰটো ইমান বেয়া কৰিছে নহয় হঠাৎ মানে বৰষুণ আহি গৈছে তো ইমান মানে বতাহ মানে মাৰিছে ন বতৰটো কলাৰ কৰি আহি এনেকুৱা বৰষুণ মাৰি আছে তো ঘৰত গৈ লগ পাই আছোঁ হেল্ল' এভৰিৱান আৰু এইপিনে এতিয়া আহি পলোঁ কাম বন হ'ল বাৰু আহি পোৱা অলপ টাইম হ'ল ইমান বৰষুণ ধাৰাসাৰ তো এতিয়া আহি পালোঁ আৰু এইপিনে আছে আমাৰ বাবু এইপিনে আইতাক পূৰা পঢ়াই আছে আইতাক গাত পৰিছে নে নাই এনেকুৱা হাঁচি মাৰে নেকি তো ভিডিঅ'টো চাই থাকক ভাত বনাব যাম আৰু আহিলে তো কি বনাম দেখুৱাম অকণমান আহিলোঁ ইমান বৰষুণ মাৰিছে আধা ৰাস্তাত মানে গাড়ীৰ ভিতৰত উইংগাৰৰ ভিতৰত ইমান ডাঙৰকৈ বতাহ একদম কলা কৰি আহিছিলে কৰা কৰি আহি বৰষুণ আহিছে অলপ 1 ঘণ্টামান আহিছে নহয় 1 ঘণ্টামান বৰষুণ আহিছে আৰু মালিগাঁও পাওঁতে বৰষুণ অকণমান আহি আছিলে আৰু তো চাই থাকক ব্লগটো শেষলৈকে আৰু আধাতে যি ধাৰাখান মাৰি দিছে তো চাই যাব ভাত বনাব যাম আৰু যোৱা নাই আৰু এইপিনে মই বনাব ওলাইছোঁ মাছ ফ্ৰাই কৰি আছোঁ মিষ্টাৰ আহি পালে বাৰু আৰু আজি মাছটো মই বনাম বুলি ভাবিছোঁ বিলাহীৰে বনাম বুলি ভাবিছোঁ এইপিনে বিলাহী কাটি থৈছোঁ আৰু থেকেৰা টেঙা লৈছোঁ থেকেৰা টেঙাটো পানীৰে অকণমান তিয়াই থৈ দিছোঁ যিহেতুকে বিলাহী আৰু থেকেৰা টেঙাৰে বনাম ন তো মই ৰেচিপিটো শ্বেয়াৰ নকৰোঁ এনেই অকণমান কি কৰিছোঁ দেখাই দিছোঁ এইপিনে ভাত বহাই দিছোঁ আৰু এতিয়া মই বিলাহী মাছ দি দিলোঁ তো আজিৰ ব্লগটো মই ইমানে সামৰণি মাৰোঁ ব্লগটো চাই কেনেকুৱা পালে জনাব আৰু যদি ব্লগটো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিছোঁ গুড নাইট